নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজত লৈ আহিছোঁ ক্লাছ 8ৰ বিজ্ঞানৰ প্ৰথম লেচনৰ প্ৰশ্নোত্তৰখিনি। সকলোৱে ভালদৰে মনোযোগেৰে চাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে তাৰ আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ। কুৱেশ্যন নম্বৰ 7, বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব? আলোচনা কৰা। উত্তৰ: ঘেঁহু শস্যৰ বিকাশ শীতকালতহে সম্ভৱ। বৰ্ষা ঋতুত এই শস্য কৰিলে উপযুক্ত বৃদ্ধি লাভ নহ'ব, কাৰণ বৰ্ষা ঋতুত মাটিৰ আৰ্দ্ৰতা আৰু উচ্চ প্ৰবাহ অধিক হয়। আৰ্দ্ৰতা, উচ্চতা আদিবোৰে উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱ পেলায়। কুৱেশ্যন নম্বৰ 8, একে লেঠাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা। উত্তৰ: একে লেঠাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত পোষক দ্ৰব্যৰ পৰিমাণ কমি যায়। পোষক দ্ৰব্যবোৰে শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজন। পোষক দ্ৰব্যৰ পৰিমাণ কমি গ'লে শস্যৰ বৃদ্ধি ভাল নহ'ব। অপতৃণ কি? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? উত্তৰ: খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাৱিকভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰক অপতৃণ বোলে। অপতৃণবোৰ মাটি চহোৱাৰ সময়ত উভালি পেলোৱা হয়। সময়ে সময়ে খন্তি বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃণ নিৰ্মূলৰ ব্যৱস্থা কৰিব পাৰি। অপতৃণনাশক দ্ৰব্য আদি পথাৰত ছটিয়াই অপতৃণ নিয়ন্ত্ৰণ কৰা হয়। আজিৰ ক্লাছটোত ইমানখিনি আছিল। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি 1K ছাবস্ক্ৰাইব কৰিব, তাৰে আশা কৰি মই আজিৰ ক্লাছটো সমাপ্ত কৰিম। লগতে আপোনালোকক জনাওঁ যে মই সকলো ধৰণৰ কুৱেশ্যন এনচাৰ দি থাকিম। বিজ্ঞানৰ, অসমীয়াৰ, ইংৰাজীৰ, ছ'চিয়েল ছায়েন্স সকলোখিনিৰে দিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনাৰ সহায় হোৱাৰ কাৰণে চেনেলটো খুলিছোঁ, যাতে সকলোৱে চেনেলটো মৰমেৰে আগুৱাই নিয়ে তাৰ আশা কৰি মই আজি সমাপ্ত কৰিছোঁ। নমস্কাৰ, জয় হোক।